হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ। মই গাঁৱলীয়া বোৱাৰী স্বপ্নাৰ অন্য এটা ব্লগলৈ। আশা কৰোঁ আপোনালোকে ব্লগটি চাই ভাল পাব। মই সাধাৰণ কিছুমান ৰেচিপি লৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো, আৰু সকলোৱে মোক আগুৱাই যোৱাত আশীৰ্বাদ কৰিব, সহায় কৰিব। মই এনেদৰে আপোনালোকৰ মাজত ভাল ভিডিঅ' লৈ যাতে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰোঁ, সেইটো কাৰণে সকলোৱে মোক আশীৰ্বাদ কৰিব। লগতে যিসকলে এতিয়াও মোৰ চেনেলটো চাই থাকে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই আজি এটা সাধাৰণ ৰেচিপি আনিছোঁ, যিটো ৰেচিপি নেকি কাৰণ বিহু আহি আছে। বিহু বুলিলে আমাৰ ঘৰত পিঠা পনা লাড়ুৰ প্ৰয়োজন হয়ে। সেইটো কাৰণে ভাবিলোঁ গুড়ৰ লাডু কেইটামান বনাওঁ, আৰু কেনেধৰণে মই বনাম লাডুকেইটা আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। যিসকলে এতিয়াও গুড়ৰ লাডু বনাবলৈ নোৱাৰে, তেওঁলোকে মোৰ ভিডিঅ'টি চাই অতি সহজতে বনাই খাব পাৰিব, আলহীকো দিব পাৰিব। বলক তেন্তে মোৰ লগত পাকঘৰলৈ। গুড়ৰ লাডুখিনি বনাবৰ বাবে এনেদৰে মই গুড় অলপ মিহিকৈ কাটি লৈছোঁ, আৰু 2টা নাৰিকল মই মিক্সিত দি লৈছোঁ। চাহ চামুচেৰে এচামুচ মই এয়া জালুকৰ গুড়ি লৈছোঁ, আৰু অকণমান ঘিউ লৈছোঁ, আৰু পিঠাগুড়ি, ভাত খোৱা চাউলৰ পিঠাগুড়ি অলপ মই ভাজি পেলাই টেমাত ভৰাই থৈছোঁ। এইখিনি বস্তুৱে প্ৰয়োজন হ'ব পিঠাগুড়ি লাডু বনাবৰ কাৰণে। গেছটো মই জ্বলাই ল'লোঁ, আৰু গুড়ৰ কেৰাহীখন মই গেছৰ ওপৰত পাতি ল'লোঁ। এতিয়া গুড়খিনি গৰম হ'ব দিব লাগিব। গুড়খিনি ধুনীয়াকৈ গৰম হৈছে, আৰু তাতে মই ৰুকি লোৱা নাৰিকলখিনি দি দিছোঁ। অলপ সময় লৰাই থাকিব লাগিব, আৰু পিচি লোৱা জালুকৰ গুড়ি চামুচ মই ইয়াতে এড কৰি দিছোঁ, আৰু এতিয়া লাহে লৰাই থাকিব লাগিব অলপ সময়ৰ কাৰণে। আৰু ইয়াতে মই ঘি অলপ এড কৰি দিছোঁ। ঘিটো কমকৈ আছিলে, সৰহকৈ দিব পাৰিলে বেছি ভাল হয় লাড়ুকেইটা। যদি এৱা গাখীৰ থাকে, এৱা গাখীৰো আপোনালোকে দিব পাৰিব, আৰু নাথাকিলেও কোনো কথা নাই। এইখিনি ভাজি হৈ গৈছে, আৰু এতিয়া মই গেছটো অফ কৰি দিম। গেছৰ পৰা মই কেৰাহীখন নমাই ল'লোঁ, আৰু এখন থালত মই পিঠাগুড়ি অলপ উলিয়াই লৈছোঁ। এনেকৈ এফালৰ পৰা বনাই যাব লাগিব। অন্য এখন থালত মই পিঠাগুড়ি অকণমান ছটিয়াই লৈছোঁ। আৰু ইয়াতে লাডুকেইটা বনাই থৈ যাম। এনেদৰে আপোনালোকে লাহে বনাই গৈ থাকিব। বনাবলৈ একেবাৰে সহজ এনেকৈ বনালে।
এনেদৰে অলপ অলপ পিঠাগুড়ি দি দি আৰু আন এখন কাঁহী লৈ থৈ যোৱা গৈছে। এনেদৰে বনালে বহুত দিনলৈ ভালে থাকে লাডুকেইটা। আটাগুৰি পৰি গৈ মোৰ মিঠৈ লাডুখিনি বনাই হৈ গৈছে। এইখিনি পিঠাগুড়ি অলপ সানি পেলাই আকৌ অলপ লাডুকেইটা ঘূৰণীয়া ঘূৰণীয়া কৰি দিয়াৰ কাৰণে এইখিনি বগা বগা হৈছে। আৰু পিঠাগুড়ি সানি পেলাই নিদিলেও কথা নাই। আৰু পিঠাগুড়ি যিটো টেমাতে আছিলে সেই টেমাটোতে মই লাডুখিনি ভৰাই থ'ম। এনেদৰে টেমা এটাত পিঠাগুড়িৰ সৈতে ভৰাই থৈ দিলে বহু দিনলৈ লাডুখিনি ভালে থাকে। লাডুকেইটা কেইবাদিনলৈ ভালে থাকিবৰ কাৰণে মই ঢাকোনখন অকণমান দেৰিকৈ মাৰিম, কাৰণ ইয়াত গৰম এটা ভাপ ওলাই থাকে। সেইটো কাৰণে এনেকৈ থৈ দিম অলপ সময়ৰ কাৰণে। লাডু তৈয়াৰ হৈ ইমান সময় মোৰ লগত থকাৰ বাবে বহুত বহুত ধন্যবাদ। এনেদৰে পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ সোনকালে আহি আছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।